Hey.
Naranga
এই মায়াময় সংসাৰৰ তত্ত্ব কোনেও বুজিব নোৱাৰে। দুৰ্ভেদ্য কালচক্ৰৰ আৱৰ্তন বিৱৰ্তনৰ ফলত বিশ্ব ব্ৰহ্মাণ্ড উঠিছে নামিছে। কালৰ আদেশ অনুক্ৰমে কতবাৰ ধৰিলো অৱতাৰ এই ধৰণী। ভিন্ন ভিন্ন ৰূপত ভক্তসকলক মই কৰিছো উদ্ধাৰ। দুষ্ট দমন আৰু সাধু সন্তক পালন কৰিবৰ বাবে যুগে যুগে মই হওঁ অৱতাৰ। যুগে যুগে মই হওঁ অৱতাৰ। যুগে যুগে মই হওঁ অৱতাৰ। Jagya,
কি প্ৰভু শ্ৰী হৰি নাৰায়ণ জগত জননী লক্ষ্মী দেৱীৰ সৈতে লভিছো দৰ্শন হে প্ৰভু কমললোচন হে প্ৰভু পতিত পাৱন এই নিষ্কিম নাৰদৰ শত সহস্ৰ প্ৰণাম দুয়োৱে কৰিব গ্ৰহণ ঈশ্বৰ কৰিবলৈ পাই আমি নিজকে ধন্য মানিম সেৱৰ্তী প্ৰভু সুভাষিক জানিবলৈ দিলে পৰম আনন্দিত হম আপুনি মই জানিব পাৰিছো নিশ্চয় তখন রহস্যলৈ প্রবেশ করিলে হইতে জানে দেৱৰ্তী প্ৰভু লক্ষীৰ কথাই যদি সত্য হয় তেন্তে সংবাদ কি প্ৰকাশ কৰা নাৰায়ণ 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 অন্তগামী তুমি নাৰায়ণ আৰু অন্তগামী নাৰায়ণ হৈয়ে যেতিয়া সুধিছা মইতো তাৰ উত্তৰ দিবই লাগিব প্ৰভু তেনেহ'লে সংক্ষেপতে কৈছে প্ৰভুক দক্ষ প্ৰজাপতিয়ে তেওঁৰে দুহিতা সতী সুন্দৰী মহা ধুমধামেৰে স্বয়ংবৰৰ পৰিয়ালজন দক্ষ ৰক্ষ বন্ধপতি নৱ দেৱ দেৱতা সকলোকে কৰিছে নিমন্ত্ৰণ কিন্তু প্ৰভু তেতিয়াও বাট লৈছে প্ৰভু আকোতো বোলা নাই দেৱতী প্ৰভু তাৰ বাবে নকৰিবা অলপো আক্ষেপ সময়ত মহাদেৱ নিজে স্বয়ং প্ৰচলিত হ'ব উপস্থিত নিমন্ত্ৰণ আমন্ত্ৰণ নালাগে শিক দক্ষৰ দুহিতা সতীয়েও প্ৰায় অনুবাক্য কৰি আছে শিৱকেই খাম প্ৰভু প্ৰভু তেতিয়া কি শ্মশান নিবাসী ভোলানাথ শংকৰ এবাৰ গৃহস্থী মায়াত সাঙুৰ খাই পৰিব নহয় দেৱৰ্তী প্ৰভু মায়াত বিভোৰ হৈ নাথাকে শংকৰ একমাত্ৰ সতী ধৰ্ম প্ৰচাৰৰ বাবে মহা সতী দক্ষায়ীয়ে লভিছে জন লক্ষ লক্ষ দক্ষ আহিলেও বাধা দিব নোৱাৰিব শিৱানী সতী আৰু শুনা দেৱৰ্তী প্ৰভু ৰহস্য ভীষণ ব্ৰহ্মা মনু সনক কুমাৰ আৰু তোমাৰ দৰে মহাদেৱ পৰম ভক্ত জানিবা ভগত বৎসলামী ভগৱন্ত ভগৱৰ্তা প্ৰিয় ভক্তৰ দুখ মই নকহো কদাপি সেয়ে শিৱ দুৰ্দক্ষৰ গৰ্ভতুল্য হ'ব সিহঁতে প্ৰলয়ৰ বিভীষিকা দেখিব জগতে অতিকে বিপদ নাৰায়ণ নাৰায়ণ অন্তগামী তুমি নাৰায়ণ ইচ্ছাময় তুমি জনাৰ্য প্ৰভু তোমাৰ ইচ্ছা হ'বই পূৰণ পুনশ্চ শ্ৰীখনত দুয়োকে জনাই প্ৰণিপাত দাসেৰে মাগিছো হৃদয় বৈকুণ্ঠৰ ভৱনে এ দেখিলো
শ্রী নারায়ণ হরি এ প্রভুরা ফুল সমানে এ ফুলের পূর্বাদে উড়ন ঘূৰণ গজন আৰু ভ্ৰমণ আদি ৰাখি ৰাখি জীৱ জগতৰ
সৃষ্টিকর্তা বিরিঞ্চি বলি জানে জগৎ চোৰৰ ইচ্ছা যিমানেই সৃষ্টিৰ বিশাল কৰ্মজাল কৰিলো ৰচনা অতিক্ত বাসনা মোৰ মৰিচিকা খেদি অসীম মৰুৰ প্ৰান্তত পৰিধান জগতৰ কাৰণ সেই নাৰায়ণ কি যে অপাৰ বিচিত্ৰ লীলা মায়া আবদ্ধ আমি চতুৰ্ভিত্তি দেখো মাথো তমসাৰ ৰংগীন সম্প্ৰতি যাওঁ বিচিত্ৰ সৃষ্টি জানে জগতক কৰি জাতিষ্ঠ নিজ কৰ্তব্যৰ হেতু
Dakhya, Nandi, Aravingi, do you want hot of Dakhya? Gotin on good morning, hoist on sun. They call it for my hoti. Look at it, woman. Bibu kita hui. Puja muke dine ratre. স্বামী হতে পাবো কিন্তু খেয়ে বন্ধি বন্ধে দেখা কথা বলিয়ে নিশ্চিত দুঃখিতারে পথিছে ভয়ঙ্কর নিমন্ত্রিত তরিতরে রাজেন্দ্র মন্ডলে কিন্তু খেয়ে আজনে ঠকিয়ে মুখে স্বামী হতে পাবো দিনে রাতে পরিষ্কার করা খেতে অতি ভবিষ্যৎ পরে যথা সময়তে না মানে ওরতি জোনারে ওই রকম সমস্ত ভাবে দৈরে উপযুক্ত নয় অদিও অধিপদ আপনার আইডিয়া কত মিলে খুবই পাওয়া এটি ছড়ে যাত্রা করবই দেখা পুরিল Nayana
পালন কৰা মাটিবোৰ হৈ আছে চাগে যাওঁ মই নকৰি কলম মাটিৰ সমিতি মই পৰা নাই বুজিব একো আজিতো মোৰ তাতে আনন্দ দিন একটি মাত্র কন্যা প্রতি স্বামী মোৰ পাতিছে পৰম্পৰ তাৰ মাজতে কিয় আছে বিভিন্ন অসুখই মোৰ ভিতৰত পৰিছে আপুনি কি সকলো তুমি আমার অপরিচিত হতা কাটি করেছো প্রভু মোর কলিপতি যে জন্য রাতে শরণ আজীবন পূজা করে আসছে তুমি কেউ মোর কন্যা পতি ডাক্তারে আনি দিবা প্রভু ইয়াতে তোমার ঈশ্বরত মই কাঠন প্রার্থনা করিছো যাও মই মোৰ কন্যাপতি ভয়ংকৰ সামগ্ৰী যোগাৰ কৰংগৈ